Hello friends, welcome back to my YouTube channel BIHU2023. মই আজি আপোনালোক সকলোকে মোৰ আন এটা নতুন ব্লগলৈ মই স্বাগতম জনাইছো আৰু যিসকলে আজি মোৰ ব্লগত প্ৰথম আহিছে প্ৰথম চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব নিজৰ বন্ধু-বান্ধৱৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে মোৰ ফেচবুক পেজ BIHU2023 আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব আৰু মই আজি ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰিম আৰু মই আজি ওলাইছো এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে পুৱা 8 বজাতে মই ৰেডি হলো যাবলৈ প্ৰায় ৰেডি আৰু এই অনুষ্ঠানটো হৈছে কি শিৱসাগৰ জিলাৰ বকতা মৌজাৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘৰ 38 সংখ্যক বৰ্ষপতি অধিৱেশন আৰু লগতে ৰঙালী বিহু সন্মিলন দুদিনীয়াকৈ অৰ্থাৎ 13 আৰু 14 মে দুদিনীয়াকৈ কাৰ্যসূচী মানে অনুষ্ঠিত কৰিবলৈ লৈছে আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচীটো হৈছে পতাকা উত্তোলন আৰু অন্যান্য কাৰ্যসূচীসমূহ আছে মোৰ পৰৱৰ্তী ব্লগসমূহত আপোনালোক মই সেইবিলাক সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু তাতে আপোনালোকে নীল আকাশ নীলাক্ষী সাংস্কৃতিক সন্ধিয়া আছে বহুকেইটা সাহিত্য সম্পৰ্কীয় বৌদ্ধিক সম্পৰ্কীয় বহুত চিন্তা চৰ্চা বহুকেইটা অনুষ্ঠান আছে মই এইকেইটা যিমান পাৰোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম পৰৱৰ্তী ব্লগসমূহত আৰু লগতে সাংস্কৃতিক অনুষ্ঠানো আছে সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম কিন্তু আজি যি প্ৰথম দিনৰ কাৰ্যসূচীৰ মাজলৈ মই আপোনালোক লৈ যাব বিচাৰিছোঁ আৰু এই কাৰ্যসূচী হৈছে কি 38 সংখ্যক বৰ্ষপতি অধিৱেশনৰ লগত সংগতি ৰাখি 38খন পতাকা তাতে উত্তোলন কৰা হ'ব আৰু 80 দশকতে স্থাপন হোৱা বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘৰ যি 38 সংখ্যক যি বৰ্ষপতি অধিৱেশন এই অধিৱেশনত ইতিমধ্যে এই পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে 38 জন অৰ্থাৎ 38 পিপুলক তেওঁলোকে নিমন্ত্ৰণ জনাইছে আৰু তাৰ ভিতৰত ময়ো এজন আৰু সেয়েহে মই আজি ৰাতিপুৱাই এই অনুষ্ঠানৰ কাৰণে সাজু হৈছোঁ আৰু তাৰে থুলমূলকৈ মই আপোনালোকৰ কাৰ্যসূচী মোক দেখাবলৈ চেষ্টা কৰিম আৰু আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোক প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ যিখন আদৰণি তোৰণ বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘৰ 38 সংখ্যক বৰ্ষপতি অধিৱেশন আৰু ৰঙালী বিহু সন্মিলন সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত এখন সুন্দৰ তোৰণ আৰু লিখা আছে বিহুতলীলৈ আদৰিছোঁ আৰু যিজন শিল্পী নতুন প্ৰজন্মৰ এজন শিল্পী আৰু সেই ব্যক্তিজনক মই আপোনালোকৰ পৰিচয় কৰাই দিম মোৰ পাছৰ এটা ব্লগত আৰু এই যিখন তোৰণ এই তোৰণখনৰ পৰা এটা বাৰ্তা মই দিব বিচাৰিছোঁ যিহেতু আমাৰ সমাজত এতিয়াও প্ৰচাৰবিমুখ এনেকুৱা কিছুমান টেলেণ্ট লুকাই আছে যিবিলাকৰ প্ৰতিভা প্ৰচাৰবিমুখে হৈ আছে আৰু এনেধৰণে কিন্তু তেওঁলোকক যদি উলিয়াই অনা হয় নিশ্চয় তেওঁলোকেও ভৱিষ্যতৰ দিনলৈ বহুখিনি উৎসাহিত হ'ব আৰু নিশ্চয় তেওঁলোকৰ পৰা আনেও কিন্তু শিকিব পাৰিব আৰু যিহেতু অনুষ্ঠান এতিয়া আৰম্ভ হোৱা নাই গতিকে পতাকা উত্তোলনৰ কাৰণে যিসকল নিমন্ত্ৰিত অতিথি আহি উপস্থিত হৈছে তেওঁলোকৰ লগতে ময়ো আসন গ্ৰহণ কৰিছোঁ আৰু অতিথিসকলক উদযাপন সমিতিৰ তৰফৰ পৰা কিছু আনুষ্ঠানিকতা সম্পন্ন কৰিব বিচৰা হৈছে সেইখিনি মই থুলমূলকৈ দেখুৱাই ল'ব বিচাৰিছোঁ তাৰপিছতে এগৰাকী আমাৰ সংঘৰ সংগীত চৰ্চা হুঁচৰি দল আছিল এটা সময়ত সেই হুঁচৰি দলৰ দলপতি যাক নহ'লে আমাৰ সেই হুঁচৰিখন কেতিয়াও নহৈছিল বকুল বৰুৱা ডাঙৰীয়া তেখেতক আমি কৈছোঁ আমাৰ এতিয়াও এগৰাকী শিল্পী হিচাপে খুব গান গাই ভাল পায় নাচি ভাল পায় বিহুৱা একালৰ 2 নং গৰঙাগাঁৱৰ শ্ৰীযুত কেশৱ বৰুৱা ডাঙৰীয়া তেখেতক আমি সম্পূৰ্ণ জ্ঞাপন কৰিব খুজিছোঁ এগৰাকী জ্যেষ্ঠ বিহুৱা আমাৰ অঞ্চলটোৰ সংঘৰ প্ৰতিষ্ঠাকালৰ পৰা সদস্য হৈ থকা প্ৰতিষ্ঠাকালৰ সদস্য দিলীপ বৰুৱা ডাঙৰীয়াক আমি সম্পূৰ্ণ দিব খুজিছোঁ ফুটবল খেলুৱৈ একালৰ আমাৰ সংঘৰ যি পুৰণি বিহু দল সেই বিহু দলৰ গৃহস্থ ভূমিকা পালন কৰি সকলোকে আমোদ দিয়া তথা পুৰস্কাৰ বুটলি আনিবলৈ তেখেতক কিবাতে আমি বহু পৰিমাণে সফল হৈছিলোঁ বুলি ক'ব পাৰি আৰু তেওঁৰ অনবদ্য ভূমিকা আছিল বহু পৰিমাণে পাছলৈ ক্ৰীড়া ক্ষেত্ৰখনত তেখেতে সহায় কৰিছে আমাৰ সংঘক এগৰাকী ক্ৰীড়া সংগঠক আৰু বিহুৱা প্ৰিয়ৰাম মোহন ডাঙৰীয়া তাৰপিছতে আমাৰ জ্যেষ্ঠ বিহুৱা এগৰাকী আমাৰ মাজত উপস্থিত আছে তেখেতে শিক্ষক ক্ষমা কৰিব অমিত বৰুৱা ডাঙৰীয়া তেখেতকো সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ আৰু
উদযাপন সমিতিয়ে ইতিমধ্যে এই কামখিনি সম্পন্ন কৰিছে আৰু খন্তেক সময়ৰ পাছতে পতাকা উত্তোলন হ'ব। প্ৰথম কাৰ্যসূচী আমি পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘৰ সভাৰ সভাপতি শ্ৰীযুত লক্ষ্মীনন্দন বৰুৱাদেৱক আমি এখনি ফুলাম গামোচাৰে মৰম জনাব বিচাৰিছোঁ আৰু তেখেতক মৰম যাচিব উদযাপন সমিতিৰ সভাপতি মহোদয়। বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘৰ 38 সংখ্যক বৰ্ষপূৰ্তি অধিৱেশনৰ লগতে ৰঙালী বিহু সন্মিলনৰ যি আজি প্ৰথম দিনা কাৰ্যসূচী 38খন পতাকা উত্তোলনৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত ইতিমধ্যে সম্পন্ন হৈছে আৰু 38জন ব্যক্তিয়ে আহি কিন্তু ইয়াতে পতাকা উত্তোলন কৰিছে আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে কিন্তু এই অনুষ্ঠানটো সমাপন হয়। আৰু ৰাইজৰ লগতে ময়ো এখন পতাকা তুলিলোঁ, খুব ভাল লাগিলে আৰু সঁচাকৈ বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘই যি পদক্ষেপ গ্ৰহণ কৰিলে সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন বয়সৰ ব্যক্তিসকলে আহি কিন্তু এই কাৰ্যসূচীত যিটো অংশগ্ৰহণ কৰিছে আৰু এয়া সঁচাকৈ খুব এটা মানে কি ক'ম যে সংঘটোৰ প্ৰতি যি আনুগত্য আছে, সংঘটোক যে ভাল পায় আৰু স্বেচ্ছাসেৱী অনুষ্ঠানটোক যে বহুতে ভাল পায় তাৰ এটা প্ৰমাণ হিচাপে কিন্তু এইটো প্ৰতিবন্ধ হৈছে। আৰু যি কি নহওক বাকী যিবিলাক কাৰ্যসূচী আছে সেইবিলাক মই পৰৱৰ্তী ব্লগসমূহত আপোনাক দেখাবলৈ চেষ্টা কৰিম আৰু আজি পতাকা উত্তোলনৰ কাৰ্যসূচীটোকে মই কিন্তু মোৰ ব্লগটো লাহেকৈ সামৰণি মাৰিম। আৰু সঁচাকৈ এটা খুব ৰোমাঞ্চকৰ মুহূৰ্ত। বহু কোনোবাই কৈছে যে এইটো টিভিত ওলাব, টিভিত ওলাই নোলাই নাজানো, কিন্তু বৰুৱাইনত যে ওলাব সেইটো খাটাং। যিহেতু ময়ো তাত উপস্থিত আছিলোঁ আৰু যি পাৰোঁ থুলমূলকৈ আপোনালোকক মানে ভিডিঅ'বিলাক কৰিলোঁ আৰু আজি কাৰ্যসূচী মই ইমানতে সামৰিম। পৰৱৰ্তী কাৰ্যসূচী মই লাহে লাহে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আৰু মই এতিয়া ঘৰ আহি পাই গ'লোঁ। ঘৰত অকণমান ইটো সিটো কৰি সন্ধিয়ালৈ আকৌ যাম আৰু আজি ব্লগটো চাই পেলাই কেনে পালে জনাব। মোৰ আহিব লগা নতুন ব্লগত আপোনাক পুনৰ লগ পাম আৰু সন্ধিয়া যি কাৰ্য হৈছে সেইখিনি উপভোগ কৰিবলৈ যামেই। তাৰপাছতে আৰু দুই এক নিশ্চয় আনিবলৈ চেষ্টা কৰিম ব্লগ। ধন্যবাদ।